যে যেহেতু আমার সেন্ট্রেল লেভেলত বিজেপি আৰু UPPLৰ এলাইন চলি আছে তেখেত আমাৰ ৰেণগড়া নাৰ্জাৰী ডাঙৰীয়া তেওঁ আমাৰ কাজলগাঁৱৰ মণ্ডলৰ অন্তৰ্গত তেওঁ হয় তেওঁ ইয়াৰ পৰাই আজি MP হৈ কিনে বিজেপিৰ পৰা বিজেপিৰ সহায়ত আজি MP হ'বলৈ সক্ষম হৈছে সেন্ট্ৰেল লেভেলত আমাৰ ধুনিয়াকে সেন্ট্ৰেল লেভেলত এলাইন্সটো আমাৰ চলি আছে ঠিক তেনেকৈ আমাৰ ষ্টেট লেভেলতো আমাৰ UPPL আৰু বিজেপি আৰু AJP যৌথভাৱে আমি চৰকাৰ চলাই আছো আমাৰ UPPLৰ মিনিষ্টাৰ আৰু লগতে বিভিন্ন MLA ভালকে কাম কৰি আছে আমাৰ ষ্টেট লেভেলত আৰু ঠিক তেনেকৈ আমাৰ BTC লেভেলতো আমাৰ একেলগে মিলি চৰকাৰ চলাই আছো আমি GSP UPPL আৰু বিজেপি ভাল সুন্দৰভাৱে চলি আছে কিন্তু ঘটনাটো হৈছে আমাৰ গ্ৰাউণ্ড লেভেলত তৃণমূল পৰ্যায়ত আজিলৈকে যে এই এলায়েন্সৰ ধৰ্মটো সঁচাকৈ পালন হৈছেনে সেইটো আমাৰ ডাঙৰ এটা প্ৰশ্ন আমি গ্ৰাছৰুট লেভেলৰ আমি কাৰ্যকৰ্তা হয় সো আমি অনুভৱ আমাৰ হোৱা নাই যে তৃণমূল পৰ্যায়ত যে এলায়েন্সৰ ধৰ্মটো বা মিত্ৰতাৰ ধৰ্মটো যে সঁচা অৰ্থত পালন হোৱা নাই সেইটো আমি অনুভৱ কৰিব মানে অনুভৱ হৈছে আমাৰ তো সেই মৰ্মে যেহেতু এলায়েন্সৰ ধৰ্ম মৰ্মে আমি যেহেতু বিজেপি কাজলগাঁও মণ্ডলত আমি আছো তো সেই মৰ্মে আমাকো মানে চৰকাৰ চলোৱাতে আমাৰো এটা অংশীদাৰিতা এটা থাকিব লাগিছিল তৃণমূল পৰ্যায়তো আমাৰ অংশীদাৰিতাটো আমি বিচাৰো যেনেকৈ আমাৰ TCLCCৰ চেয়াৰমেন আৰু ভাইচ চেয়াৰমেন আমি আমাৰ ফালৰ পৰা আমাৰ অংশীদাৰিতা আমি পোৱা নাই কোনো মেম্বাৰো আমি পোৱা নাই তাৰ পৰা লগতে কোনো VCDCত চেয়াৰমেন বা মেম্বাৰো আমি পোৱা নাই হয় বাংগালদোবাত বিজেপিৰ পৰা এজনী মানে মেম্বাৰ পাইছিলোঁ আমি VCDCত কিন্তু তেওঁকো এতিয়া উঠাই লোৱা হ'ল বুলি আমি গম পাইছোঁ লগতে আমাৰ মিউনিচিপালিটি কাজলগাঁও অন্তৰ্গত মিউনিচিপালিটি বৰ্ডত আমাৰ কোনো ভাইচ চেয়াৰমেন তেনেকৈ নাই চেয়াৰমেনো আমাৰ নাই আৰু লগতে মেম্বাৰবিলাকো খুব নিম্নমানৰ এজনে মাত্ৰ আছে ৱাৰ্ড নম্বৰ 1ৰ পৰা মাত্ৰ এজনক আমাৰ ৱাৰ্ড মেম্বাৰ হিচাপে বা ৱাৰ্ড কমিশনাৰ হিচাপে দিয়া হৈছে তো এই আমাৰ বিজেপি দলৰ পৰা আমি কাজলগাঁও মণ্ডলৰ অন্তৰ্গত আমি দাবী বাৰে বাৰে জনাই আছোঁ বাৰে বাৰে উত্থাপন কৰি আছোঁ যে আমি ডিষ্ট্ৰিক্ট পৰ্যায়তো আমি উত্থাপন কৰিছোঁ তেওঁলোকৰ ব্লক পৰ্যায়ৰ লগতো আমি এটা মিটিং বা যৌথভাৱে কোঅৰ্ডিনেশ্যন কমিটি এটা বনাবৰ কাৰণে আমি সিদিনা মাৰ্চ মাহতে আমি লেটাৰ এটা আমি প্ৰস্তাৱ এটা পঠাইছিলোঁ তেওঁলোকক কিন্তু আজিলৈকে তেওঁলোকৰ পৰা আমালৈকে এটা ভাল ইংগিত এটা নাহিলে তেওঁলোকৰ পৰা এটা প্ৰস্তাৱ নাহিলে তেওঁলোক কেই তাৰিখ আছিল আমাৰ বিজনীত UPPLৰ তৰফৰ পৰা মানে মাতা হৈছিলে তেখেতসকলে বিজনী হিচাপত বহিছে বিজনী বিধানসভা হিচাপত হেতু পিছত আমি সিডলি হিচাপে আমি এটা মানে ৰিকুৱেষ্ট কৰিছিলোঁ তেখেতসকলক আমি যে সিডলি হিচাপত আমি আমাৰ কাৰ্যকৰ্তাবিলাকো বহিব খোজে যে আমাৰো মাজত যাতে মানে কোঅৰ্ডিনেশ্যনটো থাকে কিন্তু আজিলৈকে হেতু ৰেছপন্সটো আজিলৈকে আমি পোৱা নাই